এই ভিডিঅ'টো হৈছে উৰুকাৰ দিনাৰ ভিডিঅ' দেই। আজিহে আপলোড কৰিছোঁ আপোনালোকৰ মাজলৈ। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া দেখিছেনে, আমাৰ মানে আজি উৰুকাৰ দিনাও অফিচ খোলা। সেইকাৰণে অফিচলৈ ওলাই মেলি ধুনীয়াকৈ ৰেডি হৈ খাবলৈ লৈছোঁ পুৰি, লগতে আলু আৰু মটৰৰ ভাজি। আৰু অফিচ আহি পিনি মানে মনটো বেয়াই লাগিছে, যিহেতু উৰুকাৰ দিনা আৰু ক'তনো বেলেগত থাকিবলৈ মন যায় নিজৰ ঘৰৰ বাহিৰে। কিন্তু তথাপিও আৰু নগ'লেও যিহেতু নহ'ব। আৰু দেখিছেনে, এয়া মই পিছে সোনকালে গুচি আহিলোঁ অফিচৰ পৰা আজি। আৰু আহিয়ে এয়া আজি একদম ৰাতিৰ খানাত মানে আয়োজন কৰাত লাগি গৈছোঁ। বেলেগ ক'তো মানে খানা খোৱা নাই, আমি ঘৰতে খাইছোঁ। দেখিলে আমি পোৰা গাহৰি খালোঁ। প্ৰথমতে বাৰু গাহৰি পেটু খালোঁ দেই ভাজি পিনি, তাৰপাছত পোৰা গাহৰি বনালোঁ, সেয়া খালোঁ, যিহেতু পোৰা গাহৰিটো মোৰ একদম মানে প্ৰিয়। আৰু এয়া অকণমান গাহৰি ড্ৰাই ফ্ৰাই কৰিলোঁ। তাৰপাছত লগতে মায়ে বনাইছিলে ঔটেঙা কাঠআলুৰ দালি। এয়া মানে এনেকৈ টেঙা অকণমান দালি হ'লে ভাল লাগে যিহেতু। আৰু খানা মানে আমাৰ 2 বছৰমানৰ পৰা ক'তো খোৱা হোৱাই নাই। আমি ঘৰতে 3গৰাকীয়ে, মা, মই আৰু বা এনেকৈ মিলি খাওঁ, আৰু এনেকৈ ভাল লাগে আচলতে। কিন্তু উৰুকাৰ ভোজটো যেতিয়া সমূহীয়াকৈ খোৱা যায়, তেতিয়া সেইটোতো মানে ক'বই নালাগে। কিন্তু মানে ইয়াত বেলেগে কোনো খোৱা নাই, সেইকাৰণে আমি ঘৰতে খালোঁ দেই। বাকী ভিডিঅ'টো কেনেকৈ পালে জনাব। আজিলৈ আহিছোঁ।